হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই বিট্টু ছাৰ আৰু বিট্টু একাডেমি ইউটিউব চেনেললৈ স্বাগতম। বহুতে কমেণ্টছ কৰি জনাইছে যে নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যায় প্ৰশ্ন উত্তৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে। তো মই আজি আপোনালোকৰ ওচৰত আহিছোঁ নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যায় আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিহুদ্ধনি। তো এই অধ্যায় আলোচনা কৰাৰ পূৰ্বে মই কিছুমান দৰকাৰী বস্তু আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে মনত ৰাখিবা, এই চেপ্টাৰত কৈছে যে পদাৰ্থবোৰ বিহুদ্ধনি। পদাৰ্থবোৰ কি কি হ'ব পাৰে? আমি বজাৰৰ পৰা কিনি অনা ঘি, মাখন, নিমখ, গাখীৰ আদি পদাৰ্থবোৰ তেনেকুৱা বস্তু বা পদাৰ্থ। এই পদাৰ্থবোৰ কিছুমান মিশ্ৰণ থাকে। আমি সেই মিশ্ৰণৰ কথা আলোচনা কৰিব লাগিব। লগত এই পদাৰ্থবোৰ বিশুদ্ধনে, মানে ইয়াত কিবা ভেজাল মিহলি হৈ আছেনে বা ভেজাল মিহলি হৈ থকা নাই, এনেকুৱা কিছুমান বুজাইছে। লগতে মিশ্ৰণৰ কথা আহিলে আমাৰ ইয়াত আহিব যে সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণ, এইবিলাক কথা আমাৰ জানিব লাগিব। তো এইবিলাক কথা তোমালোকে গম পাই যাবা। মই এইখন ভিডিঅ'তে তোমালোকক প্ৰশ্নৰ উত্তৰ দি দিম আৰু ভিডিঅ'টো শেষলৈ চাই থাকিবা। এই অধ্যায়ত আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে, এই অধ্যায়ৰ প্ৰশ্ন উত্তৰ মই এই ভিডিঅ'তে তোমালোকক দিছোঁ। তোমালোকৰ অলপ সহায় হ'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, বেলেগলৈ শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত নতুন আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকৰ কোন কোন অধ্যায়ৰ প্ৰশ্ন উত্তৰ লাগে মোক কমেণ্টছ কৰি জনাই দিবা। ধন্যবাদ। মই এতিয়া অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো দিছে যে তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা। মানে ইয়াত কি পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ হ'ব এইটো লিখিলেই হ'ব। ইয়াত আগত জানিব লাগিব তোমালোকে যে কি পৃথকীকৰণ পদ্ধতি আছে। বাষ্পীভৱন পদ্ধতি, অপকেন্দ্ৰিক পদ্ধতি, পৰিস্ৰাবন পদ্ধতি, পাতন পদ্ধতি, অপকেন্দ্ৰিক পদ্ধতি, বাদিয়া পদ্ধতি, বৰ্ণলেখন পদ্ধতি আদি নানা ধৰণৰ পদ্ধতি আছে। এইকেইটাৰ ভিতৰত কোনটো কি পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ হৈছে এইটো তোমালোকে লিখিলেই হ'ল। এতিয়া মই দি আছো 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। 2 আৰু 3 নম্বৰ প্ৰশ্নৰ উত্তৰ মোৰ মতে নালাগে, পিছত মই আলোচনা কৰিম 4 নম্বৰ প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে এতিয়া লিখি লোৱা। চাৰি নম্বৰ প্ৰশ্নটো দিছে উদাহৰণ দি ব্যাখ্যা কৰা। এ নম্বৰ সম্পৃক্ত দ্ৰব্য, বি নম্বৰ বিশুদ্ধ পদাৰ্থ, চি নম্বৰ কলয়ত আৰু ডি নম্বৰ প্ৰলম্বন। মানে কাক বোলে বা কি বুজায় এইটো লিখিলে হ'ব আৰু লগত উদাহৰণ দিব কৈছে। তো মই এই প্ৰশ্নকেইটা উত্তৰ দিছোঁ, তোমালোকে লিখি লোৱা।
5 নম্বৰ প্ৰশ্নটো দিছে তলৰ মিশ্ৰণবোৰ সমহত্ব নে অসমহত্ব শ্ৰেণীভুক্ত কৰিবলৈ মানে সমহত্ব কোনবোৰ জীৱ মিশ্ৰণ যিবিলাক নেকি মিহলি হৈ যায় যেনে পানী আৰু চেনি এই মিশ্ৰণটো কৰিলে মিলি যায় আৰু অসমহত্ব যিটো যি মিলি নাযায় যেনেকৈ চকৰ গুড়ি বা বালি পানীৰ লগত মিহলি কৰিলে মিলি নাযায় সমহত্ব আৰু অসমহত্ব যিবিলাক মিলি যায় সেইবিলাক সমহত্ব আৰু যিবিলাক মিলি নাযায় সেইবিলাক অসমহত্ব তো এই কিছুমান মিশ্ৰণবোৰ দিছে এইবোৰ আমাক বিভক্ত কৰিব লাগে শ্ৰেণী হিচাপে বিভক্ত কৰিব লাগে এফালে সমহত্ব আনফালে অসমহত্ব তোমালোকে বাকচ বনাই লিখি ল'বা মই উত্তৰটো দি দিছো তোমালোকে বাকচ বনাই লিখি ল'বা 7 নম্বৰ প্ৰশ্নটো দিছে যে তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থৰ শাৰীত পৰিব এতিয়া প্ৰথমে জানিব লাগিব যে বিশুদ্ধ পদাৰ্থ কোনবোৰ মাত্ৰ এবিধ কণাৰে গঠিত পদাৰ্থ বিশুদ্ধ পদাৰ্থ বোলে মানে যিবোৰ এটা মাত্ৰ কণাৰে গঠিত সেই পদাৰ্থবোৰক আমি বিশুদ্ধ পদাৰ্থ বুলি কম ইয়াত বহুত কিছুমান দিছে বৰফ দিছে গাখীৰ লু হাইড্ৰক্লৰিক এচিড কেলছিয়াম অক্সাইড পাৰা ইটা কাঠ বায়ু আদিৰ ভিতৰত কোনবিলাক এটা মাত্ৰ কণাৰে গঠিত সেইবিলাক আমি বিশুদ্ধ পদাৰ্থ শাৰীত আমি বিভক্ত কৰিম তোমালোকে প্ৰশ্নৰ উত্তৰটো লিখি লোৱা সাত নম্বৰ প্ৰশ্নটো দিছে তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা দ্ৰৱণ মানে কি দ্ৰৱণ মানে হ'ল দুই বা ততোধিক পদাৰ্থৰ সমহত্ব মিশ্ৰণক আমি দ্ৰৱণ বুলি কম মাত্ৰ এটাতকৈ বেছি মানে দুটা বা ততোধিক দুটাতকৈ বেছি যিবিলাক পদাৰ্থ আমাৰ সমহত্ব মানে মিহলি হৈ থাকিব মানে পোনপটীয়াকৈ পানীত মিহলি যাব সেইবিলাক আমি দ্ৰৱণৰ শাৰীত লিখিম বা দ্ৰৱণ হিচাপে আমি বাছি উলিয়াম তো 8 নম্বৰ দিছে মাটি সাগৰৰ পানী বায়ু কয়লা চোৰা পানী এইকেইটাৰ মাজত যিবিলাক আমি দ্ৰৱণ সেইবিলাক আমি বাছি উলিয়াম তোমালোকৰ প্ৰশ্নৰ উত্তৰটো লিখি লোৱা 9 নম্বৰ প্ৰশ্নটো দিছে তলৰ কোনটোৱে টিণ্ডাল প্ৰভাৱ দেখুৱায় টিণ্ডাল প্ৰভাৱ মানে কি যেতিয়া কলদীয় দ্ৰৱবিলাক কণিকাবোৰ বহুত সৰু সৰু থাকে বা ক্ষুদ্ৰ ক্ষুদ্ৰ থাকে এইবিলাক আমি খালী চকুৰে মনিব নোৱাৰি বা দেখিব নোৱাৰি যেতিয়া আমি সেই মিশ্ৰণবোৰৰ মাজেৰে কলদীয় দ্ৰৱৰ মাজেৰে যেতিয়া আমি পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিম তেতিয়া তাৰ মাজতে আমি কিছুমান কণিকা দেখা পাম তেনেকুৱা ধৰণৰ কণিকা দেখা পোৱা প্ৰভাৱক আমি বা প্ৰক্ৰিয়া টিণ্ডাল প্ৰক্ৰিয়া বুলি আমি ক'ব পাৰি তো সেই টিণ্ডাল প্ৰভাৱ দেখুওৱা আমাৰ লৱণৰ দ্ৰৱ গাখীৰ কপাহ ছালফাৰৰ দ্ৰৱ ষ্টাৰ্চৰ দ্ৰৱণ এইকেইটাৰ ভিতৰত কোনকেইটা হয় এইটো উত্তৰ তোমালোকে লিখি লোৱা 10 নম্বৰ প্ৰশ্নটো দিছে যে তলৰ দিয়াবিলাক মৌল যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰিবলৈ মানে মৌল মানে জানিব লাগিব যে মৌলৰ যিবিলাক ধাতু কোবালে শব্দ হয় সহনশীলতা গুণ আছে তাপৰ সুপৰিবেশী বিদ্যুতৰ সুপৰিবেশী আদি নানান থকা বস্তুবিলাক আমি মৌল বুলি হিচাপে বিভক্ত কৰিছোঁ যৌগ দুটা বা ততোধিক মৌল যেতিয়া একে অনুপাতত মিলিত হৈ থাকে তেতিয়া আমি তাক যৌগ বুলি কওঁ আৰু কৈছে মিশ্ৰণ দ্ৰব্য আৰু দ্ৰাৱক যেতিয়া মিহলি হয় তাক আমি মিশ্ৰণ বুলি কওঁ এই তিনিটাক আমি শ্ৰেণীভুক্ত কৰিব লাগে তলত দিয়া আমাৰ যিবিলাক আমাৰ প্ৰশ্ন দিছে এইবিলাক আমি শ্ৰেণীভুক্ত কৰিব লাগিব
শেষৰ প্ৰশ্ন 11 নম্বৰ প্ৰশ্নটো দিছে তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন দেখুৱায় মানে কোনকেইটা ৰাসায়নিক পৰিৱৰ্তন ক'বলৈ হ'লে দুই ধৰণৰ থাকে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন এইকেইটাৰ ভিতৰত যিকেইটা নেকি ৰাসায়নিক পৰিৱৰ্তন সেইকেইটা বাছি উলিয়াব লাগে তোমালোকে প্ৰশ্নটোৰ উত্তৰ দিছো মই তোমালোকে চাই লিখি লোৱা হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে মই এই অধ্যায়ৰে পাৰ্ট 2 লৈ আহিম তাত থাকিব এই অধ্যায়ৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ আৰু দৰকাৰী কিছুমান বাহিৰা প্ৰশ্ন উত্তৰ থাকিব যিবিলাক নেকি তোমালোকৰ পৰীক্ষাত আহিব আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু কমেণ্টছ কৰি জনাবা যে তোমালোকৰ এই অধ্যায়ৰ ছেকেণ্ড পাৰ্ট লাগিব নে নাই যদি লাগে মই এই সপ্তাহতে দিবলৈ চেষ্টা কৰিম বাই বাই